পথাৰ জ্বলোৱাৰ কাৰণে আমি এফালে আহিছিলোঁ, কিন্তু সেই কেইজন পলাইছে। আমি এফালে বুজাই থৈ আহিলোঁ কেইজনমানক, সিহঁতে ক'লে কি আজিৰ পৰা নজ্বলা বুলি। কিন্তু এফালে আমি আহোঁ মানে ইয়াত জ্বলাই আছিলে, আৰু জ্বলাই থাকোঁতে আমি বুজাবলৈ আহিছিলোঁ। কিন্তু এইপিনে আমাৰ অহা দেখি আমাৰ গোটেই চাৰিজনে মোবাইল ধৰি আছে, আৰু এইপিনে আহোঁতেই সিহঁতে পলাইছে। আমি বুজাবলৈ আহিছোঁ, বেলেগ একো ধমকি দিবলৈ অহা নাই। আমাৰ অসুবিধা হৈছে প্ৰায় 10-20জন খেতিয়কৰ বাবে গোটেই মানে আমাৰ 4-5খন গাঁও গোটেই ধোঁৱাৰে আৱৰি ৰাখে। গোটেই সন্ধিয়া ৰাতিপুৱা প্ৰায় সন্ধিয়া সময়ত নহয় বাৰু, 9-10টামান বজাৰ পৰা ৰাতি 9-10টামান বজাৰ পৰা আহে আৰু ৰাতি শুই থাকোঁতে একদম মইতো কম্বল জুপ লৈ শুব নোৱাৰোঁ। এই ধোঁৱাৰ পৰা কম্বল জুপ লৈহে শুবলগীয়া হয়। একদম গোটেই নাকে মুখে সোমাই যায়, গোটেই বেমাৰ হয়। আৰু বুঢ়া বুঢ়ী বা বেমাৰ আজাৰ হৈ থকাবিলাক, ডাঙৰ বেমাৰ আজাৰ হৈ থকাবিলাকতো এইখিনি যদি ধোঁৱা যদি গোন্ধ নাকত যদি সোমায়, মুখত যদি সোমায়, তেনেহ'লে পূৰা হেৰি হৈ যাব। আৰু এইপিনে চব জ্বলাই আছে, আৰু সেইপিনে গৈ আছে। আমি চিঞৰি আছোঁ, কিন্তু সেইপিনে পাৰ হৈ গৈ আছে। তৰাণী কঁঠালগুৰি গাঁওবুঢ়ায়ো মানে সকিয়নি দি থৈছে যে পথাৰখন নজ্বলাবলৈ। আৰু আমাৰ বোকাপথাৰ গাঁওবুঢ়াজনেও সকিয়নি দি থৈছে যে পথাৰখন নজ্বলাওক, ৰাইজৰ অসুবিধা হৈছে। কিন্তু জ্বলাই আছে ইয়াত, এইপিনে জ্বলাই আছে। আৰু যদি ইমানটো এইপিনে আমি বুজাই থৈ আহিছোঁ, আৰু বুজাবলৈ আহোঁতে এইপিনে পলাইছে। যদি ইমানকৈ বুজাই থকা স্বত্তেও যদি সিহঁতে বুজি নাপায়, তেনেহ'লে আমি প্ৰশাসনিক ব্যৱস্থা ল'ম। আৰু এইপিনে আছে বৰডুমচা থানাখন, এইপিনে আছে পেঙি থানাখন। আমি সেইদিনাখন DC অফিচতো গৈ থৈ আহি এপ্লিকেশ্যনখন দি থোৱা আছে, আৰু DC চাইনো আছে। আৰু জ্বলাই এইখিনি জ্বলাৰ মাটি এনেকুৱা হয়, একদম জ্বলাই এইখিনি গোটাই থৈছে। এই গোটেই জ্বলাই পিনে হেৰি হৈ আছে। আৰু এইখিনি জ্বলোৱা মাটি। আমি ৰখাই আছোঁ, কিন্তু কোনো ৰখা নাই। আৰু এইপিনে আহিলে আৰু সেইজনকো লৈ কিনে গৈছেগৈ। এইপিনে চব অৱস্থা বেয়া কৰি দিছে এইবিলাক। গোটেই একদম উশাহ খাব নোৱাৰা হেৰি হৈ যায়। আৰু সেইপিনে আমি দৌৰি গৈ আছোঁ। আমি অকল বুজাবলৈ আহিছোঁ, অকল বুজাবলৈ আহিছোঁ, কিন্তু সেইপিনে পেলাই গৈ আছে। কি পলাইছে, কেলৈ পলাইছে, কি হৈছে নাজানো, কেলৈ পলাইছে নাজানো। আমি কোনো জেওৰা খুটি বাঁহ জাল লৈ কিনে আমি ক'বলৈ অহা নাই, বা মাৰিবলৈও অহা নাই, ধমকি দিবলৈও অহা নাই। আমি জাষ্ট বুজাবলৈ আহিছোঁ যে নজ্বলাব, আমাৰ অসুবিধা হৈছে। কিন্তু এইপিনে ইয়াত জ্বলাই আছিলে এজনে, ইয়াতো জ্বলাই আছিলে এজনে। ইয়াত জ্বলাই থকাজনে এইপিনৰ পৰা ঘূৰি আহি ইয়াত জ্বলাই থকাজনক লগ ধৰিলে, আৰু 2জন গ'লগৈ সেইপিনে। আৰু আমি চিঞৰি আছোঁ ৰখক বুলি কিনে, কিন্তু ৰখা নাই। ঐ ভাই, কেলৈ পলালে ইমানকৈ? ঐ কেলৈ পলালে? হে কি ইমানকৈ চিঞৰি থাকিও নৰখিলে, গ'লে চিধা। ইয়াততো চাইকেলত আছিলে, চিটি লৈ মাৰিলে। ইয়াত আৰু খালী হেৰিকৈ আছিলে যে। কি কাৰণত পলালে সিহঁতি? ক'ব পৰা নাই, চিভিল ড্ৰেছত পুলিচ বুলিয়ে ভাবিলে চাগে দেই। গোটেই পলালে এইপিনে। ইয়াতো থৈ গ'ল। আৰু সকলোকে ওলাই আহিবলৈ আমাৰ গোটেই বালিৰাণ, বোকাপথাৰ, ৰতনী, এইপিনে তৰাণী, এইপিনে য'ত ধোঁৱা পাইছেগৈ, য'ত মানে অসুবিধাৰ সন্মুখীন হৈছে যিবিলাক ৰাইজে, সেইবিলাক সকলোকে ওলাই আহিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এনেকৈ ওলাই আহক। এনেকৈ ওলাই আহিলে আমি এই খেতিয়কসকলে ইহঁতক জ্বলাই থকাৰ কাৰণে আমি ধমকি দিবলৈ অহা নাই, আমি জেওৰা খুটি লৈ অহা নাই, কিন্তু বুজাবলৈ আহিছোঁ যে নজ্বলাব, আমাৰ অসুবিধা হৈছে। সেইটো কাৰণে চব পলাই গৈছে। আৰু কাইলৈ ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু সকলোৱে এনেকৈ ওলাই আহিব, কাৰণ এনেকৈ ওলাই আহিলেহে সিহঁতে অলপ প্ৰেছাৰটো পাব, আৰু আমি পথাৰখন জ্বলোৱাত অলপ কিবা এটা বাধা দিব পাৰিম। থেংক ইউ। কাইলৈ আকৌ দেখাম, কাইলৈ আকৌ আহোঁ। কাইলৈ কি হ'ব? কালিও পলাব। এদিন পাই যাম। আমি সোঁফালৰ পৰা আহিম 2টামান, এফালৰ পৰা আহিম 2টামান। সেইকেইটা অলপ ধৰিব লাগিব। নাই, আৰু মানুহ আহিব কাইলৈ। আমি ভিডিঅ' বনাই দিছোঁ না, কাইলৈ আহিব। শুন চেঙীয়া ফুকন।
মণ্টু দা আহিব কাইলৈ থেংক ইউ ভৱেন দাও আহিব চব আহিব কাইলৈ এনেকৈ ওলাই আহিব এজন আমি ফাৰ্ষ্ট 2জন আহিছিলোঁ তাৰপিছত ইহঁত 2জন আহিলে কাইলৈ আৰু কেইজনমান আহিব আৰু সেনেকৈ আহি পূৰা HD হৈ যাম পূৰা হাই গেং গেং হৈ যাম ত' থেংক ইউ এইখিনিকে জনালোঁ